ধান চান মাৰি যিহেতু বাহিৰত থৈ দিছিলোঁ চোতালত আৰু এতিয়া মানে 3টা মৰণা ওলালে এইটোৱে লাষ্ট আছিলে আৰু এনেকৈ ধানখিনি মানে চপাই মেলি এতিয়া বস্তাত ভৰাই মেলি যিটো কুটি ধানকেইটা ভঁৰালত সোমাবলগীয়াকেইটা সোমাম আৰু খাবলগীয়াকেইটা বাহিৰতে ওলাই মেলি থৈ দিম আৰু সকলো মানে ঘৰৰ ফেমিলি এনেকৈ লাগি ভাগি দিছে আৰু যিহেতু লাষ্ট মৰণা আছিলে 2টা দিছিলোঁ দুভাগ মানে লাহি অলপ আছিলে আৰু বেছি নহয় এইটো সৰু আৰু ইফালে ভতিজাজনী আমাক খাবলৈ ভাত বনাই আছে আজি ৰান্ধনি নেকি কি চাউল হয় বাহাদুৰ বনাব জানা জানো তুমি ধানখিনি মাৰি মেলি এনেকৈ বস্তাত ভৰাই থৈ দিয়া হৈ গ'ল আৰু ইফালে খেৰ লোডিং কৰি আছে গাড়ীত আৰু যিহেতু খেৰখিনি ওলাইছিলে ন ধান মৰণা দিয়া আৰু এই গাড়ী ওলাব চাগে এইখন গাড়ীত লোডিং কৰি আছে লৈ গ'ল আৰু সম্পূৰ্ণ লোডিং হোৱাৰ পাছত ইয়াৰ গাড়ীখন দেখিছে নহয় কিমান ধুনীয়া আছে লোডিং কৰি মানে বান্ধি মেলি লৈ গৈছে আৰু আধা গাড়ীমান হ'ব চাগে আৰু খেৰ